হেল্ল' বন্ধু বান্ধৱীসকল, আপুনি জানেনে আপুনি যিবোৰ কাম কৰি আছে আপোনাৰ সেই সকলোবোৰ গোপন তথ্য আপোনাৰ বাহিৰে আন কোনোবাইও জানে? কোনোবা অচিন ব্যক্তিয়ে আপোনাৰ সকলো গতিবিধি চাই আছে। এই কথাটো শুনি হয়তো আপোনাৰ বুকু কঁপি উঠিব আৰু আপুনি আচৰিত হ'ব। যিবোৰ কাম আপুনি অনলাইন কৰে সেই সকলোবোৰ ট্ৰেক কৰা হয় আৰু ৰেকৰ্ড কৰা হয়। আপোনাৰ অনুমতি নোহোৱাকৈ আপোনাৰ গোপন তথ্য বিক্ৰী কৰা হয়। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। আহক আজি জানি লওঁ কেনেধৰণে আমাৰ অনুমতি অবিহনে আমাৰ ব্যক্তিগত তথ্য চুৰি কৰি বিক্ৰী কৰা হয়। হস্পিটেল আৰু ফাৰ্মাচী। আপুনি জানি আচৰিত হ'ব যে আপুনি আপোনাৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে যোৱা হস্পিটেল আৰু ফাৰ্মাচীটো আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত নহয়। আমি যেতিয়া হস্পিটেললৈ যাওঁ আমাৰ নাম, ফোন নম্বৰ, এড্ৰেছ, কি বেমাৰৰ বাবে আহিছোঁ, কি দৰৱ ব্যৱহাৰ কৰিছোঁ, এই সকলোবোৰ ব্যক্তিগত তথ্য দিওঁ আৰু আমি ভাবোঁ এই তথ্য মাত্ৰ হস্পিটেল আৰু আমাৰ মাজতে সীমিত। কিন্তু এনেকুৱা নহয়। কিছুমান হস্পিটেলে আমাৰ ব্যক্তিগত তথ্য ডাঙৰ ডাঙৰ ইঞ্চুৰেঞ্চ কোম্পানীক বিক্ৰী কৰে। এই কোম্পানীবোৰে আমাৰ মেডিকেল ডিটেইলছ ডাঙৰ ডাঙৰ এডভাৰটাইজ বনোৱা কোম্পানীক বিক্ৰী কৰে। সেইবাবে আমালৈ ফাইনেন্স, হেল্থ ইঞ্চুৰেঞ্চ, মেডিচিন আদিৰ আনন'ন ফোন কল আৰু মেইল আহে। মোবাইল কোম্পানী। ডাঙৰ ডাঙৰ মোবাইল কোম্পানীয়ে চেক কৰে আপোনাৰ বেংক বেলেঞ্চ কিমান। আজিকালি টকা ট্ৰান্সফাৰ কৰিবলৈ বেংক বেলেঞ্চ চেক কৰিবলৈ বেংক বা ATM-লৈ যাব নালাগে। আমি আৰামত আমাৰ মোবাইলত অনলাইন চেক কৰি লওঁ, যাক ইণ্টাৰনেট বেংকিং বুলি কোৱা হয়। আৰু সকলো বেংকৰ মতে এই ইণ্টাৰনেট বেংকিং বহু সুৰক্ষিত। কিন্তু এনে নহয়। বহুবাৰ এনে কোম্পানীয়ে আপোনাৰ বেংক ডিটেইলছ আপোনাৰ অনুমতি অবিহনে চুৰ কৰি লয়। এই তথ্যসমূহ এডভাৰটাইজ বনোৱা কোম্পানীক ভাল দামত বিক্ৰী কৰে, যাৰ বাবে আপোনালৈ লোন, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আদিৰ বাবে বহুতো ফোন কল, মেছেজ, মেইল আদি আহে। ফ্ৰণ্ট কেমেৰা। আজিকালি আমি ব্যৱহাৰ কৰা মোবাইল, লেপটপ আদি সকলোতে ফ্ৰণ্ট কেমেৰা থাকেই, যাক আমি চেলফি লোৱা, ভিডিঅ' কল কৰা আদিৰ বাবে ব্যৱহাৰ কৰোঁ। আপুনি হয়তো জানি আচৰিত হ'ব, যেতিয়া আপুনি কাৰোবাৰ লগত ভিডিঅ' কল কৰি থাকে তেতিয়া আপুনি কথা পাতি থকা ব্যক্তিজনৰ বাহিৰেও অন্য কোনোবাই আপোনাৰ চেহেৰা মনে মনে চাই থাকিব পাৰে আৰু ৰেকৰ্ডো কৰিব পাৰে। আপোনাৰ এই তথ্যসমূহ এনালাইজ কৰি আপুনি নজনাকৈ এডভাৰটাইজ বনোৱা কোম্পানীক বিক্ৰী কৰি ভাল উপাৰ্জন কৰি আছে। ৱাইফাই। যেতিয়া আপুনি কোনোবা শ্বপিং মল বা দোকানলৈ যায় তেতিয়া আপুনি আপোনাৰ ডাটা বচাবৰ কাৰণে বা ভাল ইণ্টাৰনেট স্পীড পোৱাৰ আশাত শ্বপিং মল বা দোকানৰ ৱাইফাই ব্যৱহাৰ কৰে। এনেধৰণৰ মল বা দোকানত বহুবাৰ আপোনাৰ সুবিধাৰ বাবে ৱাইফাই নিদিয়ে। আপোনাৰ ডাটা ট্ৰেক কৰিবলৈও আপোনাক ফ্ৰী ৱাইফাইৰ লোভ দিব পাৰে। যেতিয়াই আপুনি ৱাইফাইৰ সৈতে কানেক্ট হৈ যায় তেতিয়াই আপোনাক ট্ৰেক কৰাৰ সুবিধা পাই যায়। আপুনি ক'ত যায়, কি কৰে, আপোনাৰ ফোনত আপুনি কি চাই, আপুনি কি কিনিছিল, ক'ত সোমাইছিল, এই সকলোবোৰ ট্ৰেক কৰিব পাৰে। ছিকিউৰিটি কেমেৰা। আজিকালি চুৰি হোৱাৰ পৰা বাচিবলৈ শ্বপিং মল, দোকান, হোটেল আদি সকলোতে ছিকিউৰিটি কেমেৰা লগোৱা থাকে, যাৰ পৰা মানুহৰ ওপৰত নজৰ ৰাখিব পাৰে। কিন্তু আপুনি জানেনে এই ছিকিউৰিটি কেমেৰাৰ পৰাও আপোনাৰ বহুতো তথ্য কালেক্ট কৰিব পৰা হয়, যিবোৰ পাছত এডভাৰটাইজ বনোৱা কোম্পানীক ভাল দামত বিক্ৰী কৰা হয়। এপ্লিকেশ্যন। যেতিয়াই আমি এটা নতুন এপ্লিকেশ্যন ডাউনলোড কৰোঁ একো চিন্তা নকৰাকৈ পাৰ্মিশ্যনত এলাউ কৰি দিওঁ। এনেকুৱা লাখ লাখ এপছ আছে যিবোৰত আপোনাৰ ব্যক্তিগত তথ্য ষ্ট'ৰ কৰাৰ হিডেন ছফ্টৱেৰ লগত আহে, যিবোৰক আমি নজনাকৈ ইনষ্টল হ'বলৈ পাৰ্মিশ্যন দি দিওঁ। এই এপ্লিকেশ্যনৰ লগত অহা হিডেন ছফ্টৱেৰ আপোনাৰ মোবাইলৰ বেকগ্ৰাউণ্ডত চলি থাকে আৰু আপোনাৰ মাইক্ৰফোন, ফ্ৰণ্ট কেমেৰা আদিৰ তথ্য চুৰ কৰি আপুনি গম নোপোৱাকৈ এপ্লিকেশ্যন বনোৱা কোম্পানীলৈ চেণ্ড কৰি দিয়ে। এই কোম্পানীবোৰে আপোনাৰ সকলো তথ্যৰ লগতে আপোনাৰ ভাল লগা, বেয়া লগা আদি জানিবলৈ ব্যৱহাৰ কৰে। তাৰ পাছত এই তথ্যসমূহক ডাঙৰ ডাঙৰ এডভাৰটাইজ বনোৱা কোম্পানীক ভাল দামত বিক্ৰী কৰে। বন্ধু বান্ধৱীসকল, ইণ্টাৰনেটে আমাক বহুতো সুবিধা কৰি দিলে, কিন্তু আমি বুজিব লাগিব যে এতিয়াও এই ডিজিটেল পৃথিৱীখন ইমান সুৰক্ষিত নহয়। অনলাইন কিবা কাম কৰাৰ আগতে এবাৰ ভাবক আপুনি কি কৰি আছে আৰু তাৰ পৰা আপোনাৰ কিবা অসুবিধা হ'ব নেকি। আপোনাৰ ফোনত ইনষ্টল কৰা এপ্লিকেশ্যনক পাৰ্মিশ্যন এলাউ কৰাৰ আগতে চাওক যে যিটো পাৰ্মিশ্যন বিচাৰিছে সেই এপ্লিকেশ্যনটোৰ বাবে সেই পাৰ্মিশ্যনটো প্ৰকৃততে জৰুৰী হয় নে নহয়। অনলাইন যিকোনো এক্টিভিটি কৰাৰ আগতে এবাৰ ভাবক, নহ'লে হয়তো কেতিয়াবা ব্লেকমেইল আদিৰ দৰে ডাঙৰ বিপদৰ সন্মুখীন হ'ব লাগিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।